স্মৃতিৰে পাহি গোলাপ, কথাৰ ৰূপম শৰ্মা, আবৃত্তি সৃষ্টি ভৰষা দাস। সিদিনা ৰৈ আছিলোঁ মই পদূলিৰ মূৰত যুগত হৈ, তোমাক দিয়াৰ হেঁপাহেৰে হাতত আছিলে এটি গোলাপ। তোমাৰ লগত বহু কথাই আছিলে জানা। ঐ শুনাচোন আৰু এটা কথা, আমাৰ পোনাটোৱে সেইদিনা মোৰ গৰ্ভত প্ৰথম ল'ৰা-ছোৱালী কৰিছিলে। তোমাক যে মোৰ বহুত কথাই ক'বলৈ আছিলে, ভবাই নাছিলোঁ জানা। হাতৰ গোলাপ ফুলপাহ যে হাততে মোৰ আহিব। তোমালৈ অনা গোলাপ ফুলপাহ ছিঙি মোহাৰি মাটিত পেলাবলগীয়া হৈছিলে। কাষৰ ঘৰৰ পৰা অহা ৰজনীৰ মাতটো এতিয়াও কাণত বাজি থাকে জানা। টিভিত হেনো তোমাক দেখাই আছে, তোমাৰ বুকুত হেনো গুলি লাগিছে। চিঞৰি উঠিছিলোঁ তেতিয়াই জানা, সকলো যেন শেষ হৈ গৈছিল মোৰ। তথাপিও নিজকে চম্ভালি ৰাখিছিলোঁ আমাৰ পোনাটিৰ বাবে। আমাৰ পোনাটিয়ে তোমাৰ মোৰ শেষ স্মৃতি। বৰ মৰমত ৰাখিছোঁ তাক, ৰাজু নাম ৰাখিছোঁ তাৰ। সি যে দেখিবলৈ হাইলাক তোমাৰ নিচিনা। তাকো ডাঙৰ হ'লে সৈনিক বনাম তোমাৰ নিচিনাই। তোমাৰ দৰে দেশ মাতৃক সেৱা কৰিব। দুখ নকৰিবা, তোমাৰ আধৰুৱা কামবোৰ আমাৰ ৰাজুৱে সম্পূৰ্ণ কৰিব। দেশ মাতৃৰ শত্ৰু পলকতে শেষ কৰিব। আজি তুমি যোৱা এবছৰেই হ'ল, তোমালৈ বহুত মনত পৰে। কেতিয়াবা তুমি থকা দেশখনলৈ গুচি যাবৰ মন যায়। আকৌ ৰাজুৰ মুখখনিলৈ চাই থমকি ৰওঁ। আজিও এপাহি গোলাপ আনিছোঁ তোমালৈ, থৈ দিছোঁ হৃদয়ত সযতনে তোমাৰ স্মৃতিৰ মালা গাঁঠি। আজি আকৌ তোমাক প্ৰেম দিৱসৰ শুভেচ্ছা যাচিলোঁ।